Hi friends, welcome back to our channel once again. So আজিৰ ভিডিওটোত আমি কোনটো খেলত কিমানজন খেলুৱৈ থাকে বা কোনটো খেলত কিমানজন প্লেয়াৰ থাকে এই ৰিলেটেড ভিডিও হয়। সো আপোনালোকে যিমান এক্সাম নিদিয়ক প্ৰত্যেকটো এক্সামত আপোনালোকে খেলৰ পৰা এটা কোৱেশ্চন দেখিবলৈ পাবই যে কোনটো খেলত কিমানজন প্লেয়াৰ থাকিব, মানে চেন্ট্ৰেল এক্সাম হওক, চেন্ট্ৰেলৰ এক্সাম হওক বা ষ্টেট গভৰ্ণমেণ্টৰ এক্সাম হওক, প্ৰত্যেকটো এক্সামতে আপোনালোকে খেলৰ পৰা কোনটো খেলত কিমানজন প্লেয়াৰ থাকে এই ৰিলেটেড কুৱেশ্যন দেখিবলৈ পায়। সো এই ভিডিওটোত আমি গোটেইখিনি যিমান ইম্পৰ্টেণ্ট গেমছ আছে এইবিলাকৰ প্লেয়াৰ কিমানজন থাকে এই ভিডিঅ'ত ডিছকাছ কৰা হ'ব। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ফাৰ্ষ্ট অফ অল আমি গেমছ চাম, এইটো হৈছে কাবাডী। সো কাবাডীত কিমানজন প্লেয়াৰ থাকে? কাবাডীত 7জন প্লেয়াৰ থাকে। এইটো ইম্পৰ্টেণ্ট হয়, আপোনালোকে নোট ডাউন কৰি ৰাখিব। সো কাবাডীত কিমানজন প্লেয়াৰ থাকে? এটা টিমত কাবাডীত 7জন প্লেয়াৰ থাকে। তেনেকৈ নেক্সট গেম চাম এতিয়া আমি খো। সো এইটো এতিয়া আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 এক্সামত সুধি দিছিল যে খোত কেইজন প্লেয়াৰ থাকে। সো খোত টোটেল 12জন প্লেয়াৰ থাকে, তাৰ ভিতৰত 9জন প্লেয়াৰে এনেকৈ বহি পেলাই খেলি থাকে। আপোনালোকে ইয়াত দেখিছে চাগে এনেকৈ বহি পেলাই 9জন প্লেয়াৰে খেলে। সো খোত কেইজন প্লেয়াৰ হ'ব? 9জন প্লেয়াৰ হ'ব। আপোনালোকে এইটো নোট ডাউন কৰি ৰাখিব। আৰু এইটো এটা ইম্পৰ্টেণ্ট স্পৰ্টছ গেম হয়। সো আপোনালোকে ইয়াৰ প্লেয়াৰটো আপোনালোকে জানিব লাগিব কিমানজন প্লেয়াৰ থাকে। তেনেদৰে নেক্সট গেম হ'ল প'ল'। সো এই প'ল'টো আপোনালোকে ধৰক ইয়াত এটা বল আছে আৰু এনেকৈ আপোনালোকে ইয়াত দেখিছে হকীৰ ষ্টিকৰ নিচিনা আছে। এই ষ্টিকে যেনেকৈ গ'ল পোষ্টত লৈ যায় এই সৰু বলটোক। সো এইটো হ'ল প'ল' আৰু এই প'ল'ত কিমানজন প্লেয়াৰ থাকে? এই প'ল'ত 4জন প্লেয়াৰ থাকে। তেনেকৈ নেক্সট গেম চাম এতিয়া আমি। নেক্সট গেম হ'ল ৱাটাৰ প'ল'। যেনেকৈ প'ল' আছিলে তেনেকৈ এইটো ৱাটাৰ মানে পানীত খেলা গেম হয়, প'ল' নিচিনাই গেম। চ' এইটো আপোনালোকে গ'ল পোষ্ট দেখিছে আৰু এইটো বল এইটো হাতেৰে গ'ল পোষ্টত সোমাব লাগিব। চ' এইটোতো ৱাটাৰ প'ল'টো আপোনালোকৰ প্লেয়াৰ থাকে, 7জন প্লেয়াৰ থাকে। চ' তেনেদৰে নেক্সট গেম চাম এতিয়া আমি। নেক্সট গেম হ'ল বেছবল। চ' এই বেছবল ক্ৰিকেটৰ নিচিনাই হয়, ষ্টিকেৰে মাৰিব লাগিব। চ' এইটো বল আৰু এক ষ্টিকেৰে মাৰিব লাগিব। চ' এই গেমত কেইজন প্লেয়াৰ থাকে? বেছবলত 9জন প্লেয়াৰ থাকে। এইটো ইম্পৰ্টেণ্ট গেম হয়। চ' আপোনালোকে নোট ডাউন কৰি ৰাখিব। এতিয়া নেক্সট গেম চাম আমি। চ' নেক্সট আছে ভলীবল। চ' ভলীবলৰো সুধিছিলে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি ফাৰ্ষ্ট শ্বিফ্টৰ গ্ৰেড 3 এক্সাম আছিলে। চ' ভলীবলত কেইজন প্লেয়াৰ থাকে বুলি সুধিছিলে। চ' ভলীবলত 6জন প্লেয়াৰ থাকে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে নোট ডাউন কৰি ৰাখিব। ভলীবলত এটা টিমত 6জনকৈ প্লেয়াৰ থাকে। চ' তেনেদৰে নেক্সট আমি স্পৰ্টছ চাম এতিয়া নেটবল। চ' নেটবলত যদি আমি চাওঁ তেতিয়াহ'লে এই নেটবলত 7জন প্লেয়াৰ থাকে। নেটবলত কিমানজন প্লেয়াৰ থাকে? নেটবলত 7জন প্লেয়াৰ থাকে। তেনেদৰে নেক্সট আমি এতিয়া নেক্সট স্পৰ্টছ চাম, এইটো হৈছে বাস্কেটবল। চ' এতিয়া আমি যিমানবিলাক স্পৰ্ট ডিছকাছ কৰি আছোঁ গোটেইখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। চ' আপোনালোকে নোট ডাউন কৰি ৰাখিব। চ' বাস্কেটবলত কিমানজন প্লেয়াৰ থাকে? বাস্কেটবলত 5জন প্লেয়াৰ থাকে। বাস্কেটবলত মুঠ 5জন প্লেয়াৰ থাকে। তেনেকৈ নেক্সট গেম আছে টেনিছ। চ' টেনিছ গেমটোত আপোনালোকে এজন প্লেয়াৰো দেখে আৰু কেতিয়াবা দুজনেও খেলি থকা দেখে। মানে এইটো এজনকৈও খেলে আৰু দুজনকৈও খেলে। চ' টেনিছ আৰু টেবল টেনিছটো এজনকৈও খেলে আৰু দুজনকৈও খেলে। চ' 1 or 2 ইয়াত নাম্বাৰটো দিয়া হৈছে। তেনেদৰে নেক্সট গেম চাম আমি। নেক্সট গেম হৈছে ৰাগবী ফুটবল। এইটো আপোনালোকে বলটো এটা হাতত লৈ দৌৰি থকা গেম দেখিছে চাগে। গ'ল পোষ্টত লৈ সোমাব লাগিব বল। এজন মানুহে এনেকুৱা বল হাতত লৈ দৌৰি থাকে আৰু গ'ল পোষ্টত লৈ সোমাব লাগিব। চ' এইটো হ'ল ৰাগবী ফুটবল আৰু এইটোত 15জন প্লেয়াৰ থাকে ৰাগবী ফুটবলত। এইটো ইম্পৰ্টেণ্ট স্পৰ্ট হয়। চ' আপোনালোকে এইটো নোট ডাউন কৰি ৰাখিব। তেনেদৰে নেক্সট আছে আপোনালোকৰ এইটোতো আপোনালোকে জানে চাগে। চ' হকী, ক্ৰিকেট আৰু ফুটবল। চ' হকীটো 11জন থাকে, ক্ৰিকেটতো 11জন থাকে আৰু
ফুটবলতো এটা টিমত 11 জন থাকে সো আজিৰ ভিডিঅ'টোত আমি যিমান কেইটা খেলৰ আমি প্লেয়াৰ ডিসকাস কৰিলে গোটেইখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট আপোনালোকে নোট ডাউন কৰি এটা কপিত লিখি ৰাখিব যেহেতু প্ৰত্যেকটো এক্সামত আপোনালোকে এটা বা দুটা কোৱেশ্চন এই খেল ৰিলেটেড আপোনালোকে দেখিবলৈ পায় যে কোনটো খেলত কিমানজন প্লেয়াৰ থাকে সো আপোনালোকৰ কাৰণে এটো বহুতেই ইম্পৰ্টেন্ট সো আজিৰ কাৰণে ইমানেই আছিল নেক্সট ভিডিঅ'ত লগ পোৱাগে থ্যাংক ইউ ফৰ ওয়াচিং